আমাৰ চৰকাৰে এবাৰ বাজেটত তিনটা নতুন ঘোষণা কৰিছে। আমাৰ যিমান আত্মসহায়ক গোট আছে, মহিলাসকল আছে, আগতে আমি গ্ৰুপত আমি টকা পাইছিলো। এইবাৰ আমি সিদ্ধান্ত লৈছো যে যিমান মহিলা আছে সকলো মহিলাৰ বেংক একাউণ্টত আমি ব্যক্তিগতভাৱে 10,000কৈ টকা দিয়াৰ ব্যৱস্থা কৰিম। ইয়াৰ লগে লগে এই বছৰ আমি অৰুণোদয় আঁচনি মাহিলী 1400 টকালৈকে বৃদ্ধি কৰিম। তৃতীয়তে আমাৰ যিমান ডেকা ল'ৰা আছে এই ডেকা ল'ৰাৰ 2 লাখ ডেকা ল'ৰাক আমি আত্মসংস্থাপনৰ কাৰণে 2 লাখ টকাকৈ বেংকৰ পৰা কোনো মৰ্টগেজ নোহোৱাকৈ আমি অনুদান দিয়াৰ ব্যৱস্থা কৰিম। আৰু তাৰ লগে লগে আমি যিমান কাম কৰি আছো তাৰ লগত লগ লগাই অহা 11 মে তাৰিখে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই গুৱাহাটীত 50,000 যুৱক যুৱতীক চৰকাৰী নিযুক্তি পত্ৰ প্ৰদান কৰিব। এই কামবিলাক আজি আমি কৰি আছো। এই কামবিলাক আমি কাৰ কাৰণে কৰিব পাৰিছো? বিজেপি চৰকাৰৰ কাৰণে, বিজেপি দলৰ কাৰণে। বিজেপি দল আমি যিমানে শক্তিশালী কৰিম আমাৰ অসম ইমানে আগুৱাই যাব, ভাৰতবৰ্ষ আগুৱাই যাব। আৰু তাৰ বাবে গুৱাহাটীত যেনেকে আমি বিজেপিৰ এটা ডাঙৰ কাৰ্যালয় নিৰ্মাণ কৰিছিলো, আজি আমি ডিব্ৰুগড়তো উজনি অসমৰ হেডকোৱাৰ্টাৰ হিচাপে বিজেপিৰ এটা বৃহৎ কাৰ্যালয় আমি নিৰ্মাণ কৰাৰ দিশত আগবাঢ়িছো। কেন্দ্ৰীয় গৃহমন্ত্ৰী আমাৰ সকলোৰে প্ৰেৰণাৰ প্ৰতীক অমিত শ্বাহ ডাঙৰীয়াই অলপ সময়ৰ পিছতে আধাৰশিলা স্থাপন কৰিব আৰু তেখেতৰ ভাষণ আমি সকলোৱে শুনিম। তাৰ পিছত দুগুণ উৎসাহেৰে আমি নিজ নিজ ঘৰলৈ উভতি যাম। আজি আপোনালোকে জানে কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া যোৱাকালি চাইনাৰ একেবাৰে বৰ্ডাৰত তেখেত উপস্থিত আছিল। দেশৰ কোনো গৃহমন্ত্ৰী চাইনাৰ সীমান্তত গৈ আজিলৈকে ৰাতি থকা নাছিল। আৰু যোৱাকালি গৃহমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যিমানেই ডাঙৰ দেশ নহওক কিয় ভাৰতে বেজীৰ আগৰ সন্মান মাতিও কোনো ৰাষ্ট্ৰক এৰি নিদিয়ে। এক ডাঙৰ সিদ্ধান্ত লৈ এটা ডাঙৰ দিন অতিবাহিত কৰি তেখেত আজি আমাৰ মাজত উপস্থিত হৈছে। मैं भारत सरकार का गृह मंत्री अमित शाह जी को असम का धरती में आदर सम्मान जताता हूं। मैं आपको बताना चाहता हूं कि हमारा बीजेपी अभी जिला पर्याय में 22 कार्यालय हम लोग निर्माण कर चुका हूं। 7 कार्यालय निर्माण होने का साथ साथ पूरा जिला पर्याय का कार्यालय का निर्माण का काम समाप्त हो जाएगा।